নমস্কাৰ। ট্ৰেডিং এফেক্টছ বৰ্তমান কি হৈ আছে আৰু বৰ্তমান কি পৰিস্থিতিত আছে এই ভিডিঅ'টোৰ মাজেৰে অলপ কথা মই আজি ক'বলৈ বিচাৰিছোঁ। আৰু ট্ৰেডিং এফেক্টছক লৈ আমি মানে গ্ৰুপ খুলিবই নোৱাৰোঁ, এনেকুৱা অৱস্থা হৈ গৈছে। কাৰণ কিছুমানে কি নিগেটিভ পজিটিভ বহুত কথা কৈ থাকে, গ্ৰুপটো খুলিবলৈ মন নোযোৱা হৈ থাকিলে। গতিকেলৈ এতিয়া বৰ্তমান সময়ত কেনেকুৱা পৰিস্থিতিত মানে ট্ৰেডিং এফেক্টছটো আছে আৰু আমাৰ ইনফৰমেশ্যন মতে অলপ কথা মই আজি ক'বলৈ এই ভিডিঅ'টোৰ মাধ্যমে মই ক'বলৈ বিচাৰিছোঁ। কথাটো হৈছে কি, ট্ৰেডিং এফেক্টছ কি পৰ্যায়ত আছে এতিয়া বৰ্তমান? ট্ৰেডিং এফেক্টছ ICUতে আছে নে কফিনতে ক'ত আছে? ক'ত ট্ৰেডিং এফেক্টছত হৈছে কি? ট্ৰেডিং এফেক্টছত আমাক ডেইলি ইনকামবিলাক দি আছে, কিন্তু ট্ৰেডিং এফেক্টছত যিটো আমি উইথড্ৰল পইচা, সেই পইচাটো অহা নাই। তাক লৈ এতিয়া বেছি মাথা গৰম হৈ আছে আমাৰ। এফেক্টছ এতিয়া বৰ্তমান সময়ৰ পৰিস্থিতি লৈ পিনি কেনেকুৱা টাইপত আছে, এতিয়া আপুনি ফেচবুক খুলিব নোৱাৰে, নিউজটো খুলিব নোৱাৰে, অকল ট্ৰেডিং নিউজতো ট্ৰেডিং, মানে ফেচবুক খুলিব নোৱাৰে আপোনাৰ, অকল ট্ৰেডিং, গ্ৰুপ খুলিব নোৱাৰি, ট্ৰেডিং। মানে হৈছে কি, অকল ট্ৰেডিঙক লৈ পিনি ইমান নিউজ, ইমান ব্যস্ত হৈ গ'ল। ঠিক আছে বাৰু, ব্যস্ত হ'বলগীয়া কথা, কৰোৰ টকাৰ কথা আছে, সেইটো কাৰণেতো নিউজ কৰিবই লাগিব, উপায় নাই। কাৰণ নিউজে সকলোখিনি আমাক ইনফৰমেশ্যন দি থাকে আৰু সকলোখিনি তথ্য আমি নিউজতে পাওঁ। আমি ট্ৰেডিং এফেক্টছত কি হৈছে কি নহৈছে সেইখিনি কথা লৈ পিনি মই অলপ জাষ্ট কথা কেইটামান ক'ব লাগিব। তাৰ আগতে মই আৰু দুটামান কথা কৈ লওঁ। এতিয়া বৰ্তমান ট্ৰেডিং এফেক্টছটো কি পৰিস্থিতিত আছে? অকল মোবাইলতে আবদ্ধ হ'বনে নে আমাৰ একাউণ্টবিলাকলৈ পইচা আহিব? প্ৰথম কথা, বহু মানুহে কৈ আছে ট্ৰেডিং উৰি গ'ল, বহু মানুহে কৈ আছে ট্ৰেডিং উৰা নাই। গ্ৰুপবিলাকত ডিছকাছ, কিছুমানে গৈ পিনি কেছ দিছেগৈ। কেছ দিলে জানো আমাৰ প্ৰব্লেমবিলাক ছল্ভ হ'ব? প্ৰথম কথা, আমিতো পুলিচক সুধি বা আমি কাৰোবাক সুধি লৈ পিনিতো আমি ট্ৰেডিং এফেক্টছত আমি ইনভেষ্ট কৰা নাছিলোঁ। প্ৰথম কথা, ভুলটো আমাৰ, আমি কৰিলোঁ, ভুলটো আমাক চিনিয়ৰ এজনে ক'লেহি, তেওঁ কিবা এটা পাই আছিলে আৰু তাকে লৈ পিনি আমাক ক'লেহি যে মই এনেকৈ কৰি লৈ পিনি পাই আছোঁ, গতিকেলৈ তই যদি কিবা কৰ তেতিয়াহ'লে এনেকুৱা টাইপত কৰিব পাৰ। গতিকেলৈ আমি মুখ গৈ পিনি আমি নিজে কৰিলোঁ। আমি যদি পইচাটো নিদিওঁ বুলি ভাবিলোহেঁতেনে, তেতিয়াহ'লে আমাৰ পৰা পইচা নিব পাৰে নেকি তেওঁলোকে? কেতিয়াও নোৱাৰে নিবলৈ। গতিকেলৈ এতিয়াতো ভুলটো আমাৰ নিজৰে, আৰু আমি এতিয়া কাৰ ওপৰত কেছ কৰিম? চিনিয়ৰজনৰ ওপৰত কেছ কৰিম নে কোম্পেনীৰ ওপৰত কেছ কৰিম? কোম্পেনীৰ ওপৰত কেছ কৰিলে কি লাভ হ'ব আৰু চিনিয়ৰজনৰ ওপৰত কেছ কৰিলেনো কি লাভ হ'ব? লাভটোতো চাবলৈ গ'লে একোডাল নহয়। আমাৰ নিজৰ পইচাটো আমি কেতিয়াও ঘূৰাই নাপাওঁ বুলিয়ে ধৰি ল'লোঁ। বাৰু ঠিক আছে, আৰু কিছুমানে গ্ৰুপত কৈ আছে যে পইচাটো পাব ঘূৰাই। ঠিক আছে, পালোঁ, নাপালেওতো জোৰ জবস্তি আনিবলৈ আমি নোৱাৰোঁ। আৰু পুলিচ কেছ দি দিলে আমাৰ বহুতখিনি প্ৰব্লেমো হৈ যায়। কাৰণ কেলৈ, এতিয়া পুলিচৰ ওচৰত যেতিয়া কেছ এখন দি দিয়া যায়, তেতিয়া মানে এনেকুৱা হৈ যায়, আৰু আমাৰ যিটো কোম্পেনী আছে সেই কোম্পেনীয়ে আমাৰ হয়তো এতিয়া যিটো দিম বুলি ভাবিও আছিলে পইচা, সেইটো হয়তো নিদিবলৈও আছে। বাৰু দিয়ক নিদিয়ক সেইটোক লৈ পিনি মই ক'বলৈ নাই, কিন্তু ট্ৰেডিং এফেক্টছটো এতিয়া মানে চলিব নে নচলে সেই কথাখিনি ইয়াতে আছে। গতিকেলৈ আমি চাওঁ, আমি ডেইলি ৰাতিপুৱা মানে খুলি মেলি চাওঁ এইখিনি কথা। আমি ডেইলি যেনেদৰে ৰাতিপুৱা শুই উঠি পিনি আমি ব্ৰাছ কৰিব লাগে, আৰু সেই ব্ৰাছ কৰা নিচিনাকৈ আমি ইয়াতে কি কৰোঁ, মোবাইলটো লৈ পিনি আমি খুলি চাওঁ আজি টুডে ইনকামবিলাক আহিছেনে নাই। আৰু তেনেকুৱা এটা পৰিস্থিতি আমি মানে ৰাতিপুৱাতে আমাৰ সেইখিনি কথা ভাবোঁ। এতিয়া কি হৈছে, ট্ৰেডিং এফেক্টছে আমাৰ ডেইলি ইনকামবিলাক আহি আছে ঠিকেই, কিন্তু যিটো আমি পইচা আমাৰ কমিশ্যন ৱালেটত গোট খাই সেই পইচাটো আমি উইথড্ৰ মাৰিলে মানে আমাৰ একাউণ্টলৈ নাহে। সেইটোৱে এটা মেইন প্ৰব্লেমটো সেইটোৱে। আমাৰ বৰ্তমানো চলি আছে ট্ৰেডিংটো, আমাৰ বৰ্তমানো চলি আছে, কিন্তু আমাৰ মোবাইলতহে আবদ্ধ হৈ আছে, কিন্তু পকেটলৈ নাহে বা একাউণ্টলৈ নাযায়। এইটো এটা ডাঙৰ কথা।
এতিয়া এই পইচাখিনি আমি পামনে নাপাম, এই পইচাখিনি কি হ'ব? গতিকেলৈ এই পইচাখিনিক লৈ পিনি আমি এতিয়া বহুত টেনশ্যনত, বহু মানুহ টেনশ্যনতে আছে, আপোনালোকো আছে, আমিও আছোঁ। আৰু ট্ৰেডিং এফেক্টছৰ লগত জড়িত যিমানখিনি ব্যক্তি আছে সিমানখিনি ট্ৰেডিং এফেক্টছক এই নিজৰ যিটো কেপিটেল হয়, কেপিটেলটোৰ লগতে বৰ্তমান সময়ৰ কাৰণে নিজৰ কেপিটেলটো ঘূৰাই পোৱা আশাতে বহুত ধৰণৰ কিবা কিবিখিনি কৰিবলৈ মানুহখিনি বাধ্য হৈ পৰিছে। কাৰণ আমাৰ ছিনিয়ৰ লিডাৰসকলে এতিয়া কি কয়, ছিনিয়ৰ লিডাৰসকলে আমাক কয় যে অলপ দিন ধৈৰ্য ধৰা। আমি আৰু কিমান দিন ধৈৰ্য ধৰিম? প্ৰথম কথা, ধৈৰ্য ধৰিটো আমনি লাগিলে। আমি 2 মাহ দিন ধৈৰ্য ধৰিলোঁ, এতিয়া আকৌ একেটাই হৈ গৈ আছে। আজি অলপ দিনৰ আগত ৰঞ্জিত কাকতি ছাৰ তেওঁক এৰেষ্ট কৰিছে। মূল মানুহজন হৈছে আমাৰ অসমৰ মূল মানুহজন হৈছে ৰঞ্জিত কাকতি। এতিয়া মেইন মানুহজনকে যেতিয়া নেকি কোম্পানীৰ লগত তেওঁৱে যোগাযোগ আছিলে, তেওঁৱে হেৰি আছিলে, তেওঁকে এতিয়া এৰেষ্ট কৰি থৈ দিছে। গতিকেলৈ ইয়াততো আমি ছিনিয়ৰসকলৰ পৰা একো ইনফৰ্মেশ্যন নাপাওঁ। ছিনিয়ৰসকলে কয় যে তেওঁ ওলালে মানেহে আমি কিবা এটা ইনফৰ্মেশ্যন পাম, কাৰণ তেওঁৰ ওচৰতে গোটেইখিনি কোম্পানী হেড অফিচৰ ফোন নাম্বাৰ কিবা কিবি মানে কথা পতা, বাকীখিনি তেওঁৰ ওচৰতে চলিউশ্যনখিনি ওলাব। এতিয়া তেওঁ সোনকালে ওলাই অহাটোৱে আমাৰ মূল উদ্দেশ্য। এতিয়া তেওঁ নাহিলে মানে আমাৰ কি হ'ব? প্ৰথম কথা, আমিতোতো পইচা নাপাম, আৰু তেওঁটোতো ইমান সোনকালে যে ওলাই আহিব এইটো কিবা মানে আছে কি নাই নাজানো, কিন্তু এইটো কেছটোৰ ওপৰত ডিপেণ্ড কৰিব। আৰু এনেকুৱা ধৰণৰ কেছ হ'লে মানে অলপ দিনটো ওলাব নোৱাৰে বুলি চবে জানে, আৰু এই কথাষাৰ মই ইমানটো আইনৰ বিষয় লৈ মই নাজানো। আৰু ইয়াত এতিয়া ট্ৰেডিং এফেক্টছ আমাৰ মোবাইলতে আবদ্ধ হৈ আছে বৰ্তমান। কমিশ্যন নোৱাৰিলেতো পইচা আমি উইড্ৰ' মাৰোঁ, কিন্তু আমাৰ একাউণ্টলৈ নাহে। তেনেকুৱা ধৰণৰ আমাৰ বহুতখিনি কথা হৈ আছে। এতিয়া আছে ট্ৰেডিং এফেক্টছ পুলিচ কেছক লৈ পিনিও, যিমানে পুলিচ কেছ হ'ব ট্ৰেডিং এফেক্টছৰ ওপৰত বা আমাৰ ছিনিয়ৰ লিডাৰসকলৰ ওপৰত, সিমানে আমাৰ দেৰি হৈ গৈ থাকিব বুলি আমি অনুমান কৰোঁ দেই। এইটো কথাটো আপোনালোকে কৰে নে নকৰে নাজানো। আৰু কাৰ ওপৰতনো কেছ কৰিব? ছিনিয়ৰজনৰ ওপৰত কেছ হয়। ছিনিয়ৰজনে টকা ক'ৰ পৰা দিব? ছিনিয়ৰজনেতো নিজৰ নিজক লৈ পিনি নিজে লৈ পিনিতো তেওঁ নিজে পকেটত লৈ যোৱা নাছিল। কথাটো হৈছে কি, তেওঁ নিজৰ পকেটত ভৰাই থোৱা নাছিল বা নিজে খৰচা কৰা নাছিল। প্ৰথম কথা, কোম্পানী একাউণ্টতে দিছিল, আৰু কোম্পানী একাউণ্টত নিদিয়াহেঁতেন আপোনাৰ টুডে ইনকামবিলাক নাহিলেহেঁতেন। সেইটো এটা আমাৰ লক্ষণীয় কথা, হয়নে নহয়? ভাবিবলগীয়া কথা। আৰু গতিকেলৈ এই কথাখিনি আমি ভাবিব লাগিব। আৰু দ্বিতীয়তে হৈছে, আমি কোম্পানীৰ ওপৰত কেছ দিলে জানো কেছটো খাটিবনে নাখাটে? এতিয়া অলপ দিনৰ আগত যেতিয়া আমাৰ কোম্পানী পইচা দিয়া নাছিল, তেতিয়া ক'লে প্ৰথমবাৰ ক'লে শ্বৰ্ট চাৰ্কিটৰ কাৰণে এনেকুৱা প্ৰব্লেম হৈছে। তাৰপিছতে ক'লে আচ্ছা ঠিক আছে, কেইদিনমান বিচাৰিলে আমাৰ হৈ গ'ল, প্ৰব্লেম ছল্ভ হৈ গ'ল, পইচা আহি গ'ল। আকৌ নেক্সট প্ৰব্লেমটো আহিলে মাইক্ৰ'ছফ্টৰ প্ৰব্লেম হোৱাৰ কাৰণে আমাৰ কিবা হ'ল, এই টুডে ইনকামবিলাক বন্ধ কৰি ৰাখিছিলে। আৰু মাইক্ৰ'ছফ্ট প্ৰব্লেমৰ কাৰণে আমাৰ বহুত দিন ল'লে। আৰু তাৰ পাছতে 19 তাৰিখৰ পৰা পইচা দিয়াৰ কথা আছিলে। আপোনালোকে চবেই জানে 19 তাৰিখৰ পৰা পইচা দিয়াৰ কথা আছিলে। 19 তাৰিখৰ পৰা আমাক টুডে ইনকাম দিলে, কিন্তু নেক্সট শুকুৰবাৰ, তাৰ পাছত 19 তাৰিখৰ পাছত যিটো শুকুৰবাৰ পৰিছিলে, সেই শুকুৰবাৰৰ পৰা আমাৰ উইড্ৰল অপশ্যনটো খুলি দিছিলে। কিন্তু উইড্ৰল অপশ্যন আমি উইড্ৰল কৰিলোঁ, কিন্তু কি হ'ল, আমাৰ একাউণ্টলৈ পইচাবিলাক নাহিল। তেতিয়াই লাগি গ'ল মেইন গণ্ডগোলটো তেতিয়াই লাগি গ'ল। আৰু এই গণ্ডগোলটো আমি নিজে ক্ৰিয়েট কৰি লোৱা বুলিয়ে ক'ব পাৰি, কাৰণ পাটাচাকুচি এগৰাকী মানুহে সেয়া কেছ দিছে, আপোনালোকে জানে। আৰু সেইটো একাউণ্টবিলাক ধৰক, আজি যদি আপোনাক বা মোক যদি এৰেষ্ট কৰে টকা পইচাক লৈ পিনি, তেতিয়াহ'লে আমাৰ একাউণ্টবিলাক পুলিচে নিশ্চয় চেক কৰিব। আৰু পুলিচে চেক কৰি মেলি হয়তো আমাৰ একাউণ্টৰ পৰা পইচা ওলাব নোৱাৰা কৰি দিব পাৰে, ফিজ কৰি দিয়ে মানে। তেনেকুৱা টাইপো আমাৰ এই কোম্পানীৰ লগতো তেনেকুৱা এটা ঘটনা ঘটিলে। আমাক কি হ'ল, উইড্ৰ' পইচাবিলাক বৰ্তমানলৈকেও নোসোমোৱা হৈ থাকিলে। এতিয়া আমাৰ নিউজ চেনেলবিলাকত আৰু এটা কথা কিন্তু ওলোৱা নাই, আপোনালোকে লক্ষ্য কৰিছেনে নাই নাজানো, কিন্তু এইটো বিষয়টো লক্ষ্য কৰিবলগীয়া কথা, বা এইটো কথা এই বিষয়টো গোটেইখিনি উত্থাপন হ'ব লাগে। কথাটো হৈছে কি, যিখিনি আমাৰ ডকুমেণ্ট দেখাইছিলে, সেই ডকুমেণ্টখিনি এগেইনষ্টত আমি বিশেষকৈ আমি ডকুমেণ্টখিনি বিশ্বাস কৰিছিলোঁ। আৰু চেবিৰ পৰা আদি কৰি পিনি বহুখিনি ডকুমেণ্ট আমাক দেখাইছিলে, পান কাৰ্ড চান কাৰ্ডৰ পৰা আদি কৰি বহুখিনি ডকুমেণ্ট দেখাইছিলে। সেই ডকুমেণ্টখিনি
সেই ডকুমেণ্টখিনি চাই আমি কিছুমান বিশ্বাস কৰি লৈছিলোঁ প্ৰথম কথা। আৰু মানুহৰ ওপৰতো অকণমান বিশ্বাস লাগে দিয়ক। আপোনাৰ নলে গ'লে লগা এজন বন্ধু তেনেকৈ যদি আহে, তেনেকৈ যদি কয় মানে, তেতিয়াহ'লেতো আপুনি না বুলি ক'ব নোৱাৰি। গতিকেলৈ আমি সেই তেনেকুৱা ক্ষেত্ৰতে আমি দয়ালুৰ কাৰণে আমি নিজে মৰিছোঁ এতিয়া। হহা কথা নহয় অৱশ্যে, আপোনালোকৰ দুখৰ কথা, আমাৰো দুখৰ কথা, কিন্তু উপায় নাই, মাজতে হাঁহিবলগীয়া হয়। কাৰণ সান্তনা ল'বলৈ হ'লে মানে অলপমান হাঁহি ফূৰ্তি হৈ নাথাকিলে মানে কথাবিলাক অলপ বেছি টেনশ্যনত থকা যেন লাগিলে পিনেও ভাল নালাগে। কাৰণ কিমান টেনশ্যনত থাকিম। ৰাতি কেতিয়াবা এবাৰ টোপনি নহা হৈ যায়। টোপনি নহা হৈ যায় মানে কিছুমান আমাৰ লগতো কিছুমান মানুহ জড়িত হৈ আছিলে, আৰু বেছি মানুহ নহয়, তথাপিতো যিকেইজন মানুহ জড়িত হৈ আছে তেওঁলোকক লৈ পিনি আমাৰ টেনশ্যন হয়। বেছি পইচাও নহয় বাৰু, তথাপিতো আমাৰ টেনশ্যন এটা হৈ থাকে। কাৰণ পইচাখিনি আমাৰ নিজৰ, পইচাখিনি তেওঁলোকৰ, যিখিনিক আমি ইনভেষ্ট কৰাইছিলোঁ। কথাবিলাক তেনেকুৱা ধৰণৰ হৈ যায়। এতিয়া আমাৰ ডকুমেণ্টখিনি কথা লৈ পিনি আমাৰ নিউজ চেনেলবিলাকত ডকুমেণ্টবিলাকৰ কথা লৈ পিনি অকণো দিয়া নাই। ডকুমেণ্ট কি ডকুমেণ্ট আছিলে, কি ডকুমেণ্ট নাই, এইখিনি চেক কৰিব লাগে। নিউজত এইখিনি প্ৰকাশ পাব লাগে, হয় নাই? আৰু ইয়াত নিউজক এই ডকুমেণ্টক লৈ একো প্ৰশ্নই অহা নাই। আৰু ডকুমেণ্টখিনি সকলোখিনি প্ৰপাৰ ডকুমেণ্ট হয়নে নহয়, এইখিনি অলপমান ইনভেষ্টিগেশ্যনত আনিব লাগে। আৰু এইখিনিক লৈ আৰু যিমান পাৰে সোনকালে ডকুমেণ্টখিনি আপোনালোকক মই ইয়াতে দেখাই দিম। এতিয়া ডকুমেণ্টখিনি এইখিনি ডকুমেণ্টখিনি আপোনালোকে চাই ল'ব। এই ডকুমেণ্টখিনি চোৱাৰ পাছত এতিয়া মেইন কথাটো হৈছে কি, ইমানখিনি ডকুমেণ্ট আৰু এইখিনি চাৰ্চ কৰিলেও আপোনাৰ নেটত ওলাই যায়। আৰু গতিকেলৈ এইখিনি অৰিজিনেলেই হ'ব। কিমানটো সত্য নাজানো, কিন্তু মই চাৰ্চ কৰি পিনি মই নিজে চোৱা নাই, কিন্তু বহুতে চাইছে আৰু এইখিনি অৰিজিনেলেই ওলায়। আৰু গতিকেলৈ এই ডকুমেণ্টখিনিৰ ওপৰত আমি ভিত্তি কৰি পিনি আমি টকা থৈছিলোঁ। আৰু এই ডকুমেণ্টখিনি যদিহে সত্যতা আছে, তেতিয়াহ'লে আমাৰ পইচাটো নিশ্চয় ঘূৰি অহাৰ চান্স আছে। আৰু যদিহে ডকুমেণ্ট ফেক হয়, তেতিয়াহ'লেতো গোটেই কোম্পেনীটোৱে ফেক হ'ব। গতিকেলৈ এই কোম্পেনীটো ইমানো ফেক নহয় বুলি আমি অনুমান কৰিব পাৰোঁ। কেলৈ ডকুমেণ্ট যিখিনি আছে সেইখিনি হৈছে ৰিয়েল ডকুমেণ্ট। আৰু ৰিয়েল হওক ফেক হওক, আমি এটা কথা জানো, এই ডকুমেণ্টখিনিৰ ওপৰত মুঠতে সম্পূৰ্ণ তদন্ত এটা হ'ব লাগে। তেতিয়া আমাৰ কি হয়, আমি নিশ্চিত হৈ পৰিব পাৰিম যে আমাৰ কি হ'ব পাছলৈ। আমাৰ ট্ৰেডিঙৰ পইচাবিলাক দি আছে, কিন্তু ট্ৰেডিং চলিছেনে নাই আমাৰ ইণ্ডিয়াত, সেইটো মেইন কথা। এতিয়া ইণ্ডিয়াতে যিটো হেড অফিচ আছে, সেই হেড অফিচটো বন্ধ আছে। মই মানে জনাত, মই যিমানটো জানো, সেইটো হেড অফিচটো বন্ধ আছে। আৰু মানে আমাৰ লগৰ এজন গৈছে বুলিয়ে ক'ব পাৰি। আৰু তেওঁ গৈ পিনি চাইছিলে তাত অফিচ, বাকীখিনি যিখিনি আমাৰ ইয়াত গ্ৰুপত ফটো চটো দেখাইছিলে, সেইখিনি অফিচ, কিছুমান অফিচ আছে। আৰু তাত এই ট্ৰেডিং এফেক্সো কিবা এটা দেখিছিলে বাৰু, নেদেখাটো নহয়। আৰু গতিকেলৈ সেই অফিচটো বন্ধ আছে, সেই অফিচটো বন্ধ আছে ট্ৰেডিং এফেক্সৰ। আৰু এতিয়া আমাক মোবাইলত যিটো দেখাই আছে টুডে ইনকাম, এইটো আমাক কেনেধৰণে দেখাই আছে? এইটো ছেটিঙতে আহি আছে নে কি? ট্ৰেডিং এফেক্সৰ মেইন অফিচটো হৈছে ডুবাইত। আৰু ডুবাইৰ পৰাই এইটো পৰিচালনা হৈ আছে নেকি বৰ্তমান টাইমত? আমাৰ এইখিনিও অলপমান জানিবলগীয়া কথা। আৰু এই কথাখিনি আমি অলপমান জানিবলগীয়া কথা। টুডে ইনকামবিলাক দি আছে, কিন্তু ক'ৰপৰা দি আছে, কেনেকৈ কি হৈ আছে? মানে আমাৰ যিসকল ছিনিয়ৰ, তেওঁলোকক আমি সুধিলে মানে বা ফোন কৰিলে মানে কয় যে এইটো ফৰেষ্ট ট্ৰেডিং হয়। আমি ওপৰৰ পৰা ইনফৰ্মেশ্যন পোৱা মতে, মানে কিছুমান ইনফৰ্মেশ্যন পোৱা মতে এইটো ফৰেষ্ট ট্ৰেডিং হয়। গতিকেলৈ ইমান টেনশ্যন ল'বলগীয়া কথা নহয়। ইয়াতে ইণ্ডিয়ান মাৰ্কেট বন্ধ হৈ আছে। গতিকেলৈ আমাৰ ফৰেনৰ পৰা হ'লেও, বাহিৰৰ পৰা হ'লেও পইচাটো আমাৰ যিটো পাবলগীয়া আছে, সেই পইচাটো দুদিন দেৰিকৈ হ'লেও আমি পাম। এই কথাষাৰ আমাক কৈ পিনি সান্তনা দি আছে নে কিয়ে নে নাজানো, আমিও তাকে হয় বুলিয়ে ভাবি আছোঁ। যিটো হেড অফিচ হয়, সেই হেড অফিচৰটো কোনো গৈ পোৱা নাই। আমিবিলাকতো দূৰহে কথা, আমি সৰু মানুহ। আৰু কথাটো হৈছে কি, এই কথাখিনিক লৈ মই এই ভিডিঅ'টো এইকাৰণে বনাইছিলোঁ যে ট্ৰেডিংটো এতিয়া বৰ্তমান কি পৰিস্থিতিত আছে। আৰু ট্ৰেডিঙৰ এতিয়া আমাক ছিনিয়ৰ যিসকল আছে, তেওঁলোকে সেই বুলিয়ে কয় এইটো ফৰেষ্ট ট্ৰেডিং। গতিকেলৈ ইমান চিন্তা কৰিবলগীয়া কথা নহয়। আমাৰ ইণ্ডিয়ান মাৰ্কেট বন্ধ হ'লেও
ফৰেনৰ পৰা হ'লেও আমাৰ পইচাবিলাক আহিব আৰু আমাক পইচাবিলাক দিব, সেই কথাকে আমাক কৈ আছে। আৰু দ্বিতীয়তে আৰু এটা কথা আমি শুনিবলৈ পাইছিলোঁ, আমাক ছিনিয়ৰ জানিব দিয়া মতে ৰঞ্জিত কাকতি যেতিয়ালৈকে ওলাই নাহিব তেতিয়ালৈকে আমাৰ পইচাখিনি আমাৰ পোৱাৰ আশাটো বৰ ক্ষীণ, এই কথাষাৰ কৈছিলে। আপোনালোকে ভিডিঅ'টো যদিহে সম্পূৰ্ণ চাই আছে তেতিয়াহ'লে বুজি পাব দেই কথাখিনি, কিন্তু ভিডিঅ'টো যদি সম্পূৰ্ণ চোৱা নাচায় তেতিয়াহ'লে আপোনালোকে কথাখিনি বুজি নাপাব। কথাটো হৈছে কি, যেতিয়ালৈকে ৰঞ্জিত কাকতি ওলাই নাহিব পুলিচ থানাৰ পৰা তেতিয়ালৈকে আমাৰ এই কথাখিনিক লৈ পিনি একো মীমাংসা বা এই পইচাখিনিক লৈ পিনি একো মীমাংসা নহ'ব। কাৰণ ৰঞ্জিত কাকতিৰ ওচৰতে আমাৰ নৰ্থ ইষ্টৰ যিমানখিনি আছে, ৰঞ্জিত কাকতিয়ে আছিলে এক চবচে ছিনিয়ৰ। ৰঞ্জিত কাকতিয়ে গোটেই কথাখিনি যাতে, আৰু ৰঞ্জিত কাকতিয়ে কোম্পানীৰ লগত পূৰা কথা পাতে। আৰু গতিকেলৈ ৰঞ্জিত কাকতি ওলাই অহালৈকে আমি অলপ ৱেইট কৰিব লাগিব। আৰু কথাটো কিমান সত্য নাজানো, কিন্তু তেওঁ অহালৈকে বুলিহে আমাক ছিনিয়ৰবিলাকে জানিবলৈ দিছে। গতিকেলৈ তেওঁ অহালৈকে আমাৰ ৱেইট কৰিব লাগিব। এই কথাখিনি কিমান দূৰ সত্য, কিমান সত্যতা আছে, সেইখিনি কথাক লৈ পিনি মোক কমেণ্ট কৰি পিনি বৰ বেয়াকেনে কমেণ্ট কৰি পিনিও লাভ নাই। কাৰণ কেলৈ মই যিখিনি খবৰ পাইছোঁ সেইখিনিহে দিছোঁ। মই আগতেতো গালি পাৰি আছিলোঁ যদিও যিখিনি এতিয়া মই খবৰটো পালোঁ সেই খবৰৰ পৰা কথাখিনিকে মই আপোনালোকক ক'লোঁ। হ'ব, ধন্যবাদ।